মূৰ্খৰ লগত তৰ্ক কৰি নিজৰ মান-সন্মান বা ওজন কমোৱাৰ কোনো যুক্তি নাই। আপুনি যিমান এজন বুদ্ধিমান আৰু ব্যক্তিত্বসম্পন্ন ব্যক্তি, আপুনি যদি মূৰ্খৰ লগত তৰ্ক কৰে, আপোনাৰ নিশ্চয় মানহানিহে হ'ব। এটা কাহিনী কওঁ। এবাৰ এটা গাধই খুব ধুনীয়া কোমল ঘাঁহ কিছুমান খাই আছিলে। তেনেকুৱাতে বাঘ এটা অহা দেখি ক'লে, বাঘ ককাই চোৱাচোন, ঘাঁহবোৰ খাবলৈ ইমান ভাল হৈছে আৰু কিমান সুন্দৰ, কিমান নীলা ঘাঁহখিনি। বাঘে ক'লে, ঘাঁহটো সেউজীয়া হয়, ক'ত নীলা? বোলে নহয়, কেলৈ কৈছে তেনে? এইবোৰ সেউজীয়া ঘাঁহ নহয়, এইবোৰ নীলাহে। তাৰপৰা বোলে ব'লাচোন বাৰু তেতিয়াহ'লে আমি সিংহৰ ওচৰত যাওঁ। সিংহৰ ওচৰলৈ গ'ল। সিংহ ক'লেগৈ যে, সিংহ ককাই, ঘাঁহবোৰ বাৰু সেউজীয়া নে নীলা? সিংহই লগে লগে উত্তৰ দিলে যে, ঘাঁহবোৰ নীলা। বাঘৰ মনটো বৰ বেয়া লাগি গ'ল। তাৰপিছত সিংহই ক'লে, ঠিক আছে বাৰু, গাধই ঠিকেই কৈছে, ঘাঁহবোৰ নীলা, আৰু তুমি এই মিছা কথা কোৱাৰ কাৰণে তুমি এতিয়া শাস্তি পাবা। তোমাক এবছৰলৈ কথা ক'বলৈ মই মানা কৰিছোঁ, কাকো উপদেশ নিদিবা। তাৰপিছত গাধটো হাঁহি মাতি নাচি বাগি আঁতৰি গুচি গ'ল। তেতিয়া সিংহটোক বাঘে সুধিলে, আপুনি জানি শুনিও কিয় মোক এই বুলি ক'লে শাস্তি দিলে? ঘাঁহটো সেউজীয়াই হয়। বোলে হয়, ঘাঁহটো সেউজীয়াই। তুমিনো গাধৰ কথাত লাগি সামান্য কথাটো সুধিবলৈ মোৰ ওচৰলৈ আহিব লাগেনে? তুমি এটা শক্তিশালী বাঘ হয়, তোমাৰ নিজৰ ওপৰত বিশ্বাস নাইনে? নিজৰ কথাৰ ওপৰত, নিজৰ মান সন্মানৰ ওজনৰ ওপৰত বিশ্বাস নাইনে? কিয় সেই সামান্য কথাটো সুধিবলৈ মোৰ ওচৰত আহিব লাগে? গতিকে মূৰ্খৰ লগত তৰ্ক কৰা মানুহৰ জীৱনত এনেকুৱাই লাভ হয়। গতিকে সেইটো চাই ল'ব লাগে। আমি কেতিয়াও নিজৰ মান সন্মান হানি হোৱাকৈ, নিজৰ ওজন বুজি নোপোৱাকৈ আমি সেইবোৰ কাম নকৰাই উচিত।